কেকাই 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 চিত্র মানে কৃষ্ণ খালে চাই গৈছিল। হে প্ৰভু কৃষ্ণ, তোমার শ্রীপত্তর বহুত পলম হল। আসলতে তুমি গোয়াল পুত্র নহলেও তুমি দয়াময়। ও প্রভু তুমি দয়াল। ও প্রভু তুমি করুণার সাগর। হাজির পড়াই তোমার কয়েকটি পরিবাতিক দ্বারা দয়াময় ভগবান মধুসূদন বিদায় ওই বলি চিত্র বলে জীবন বারে প্রাণ ভিক্ষা পূজার পিছত তুমি মোক চিত্রনক জীয়াই রাখিবলৈ নিদিলা। আজি মই মহা ভুল কৰিলো। কথা শুনি শ্ৰীকৃষ্ণই দাদা ভিক্ষানক চাই প্রাণ ভিক্ষা পূজার পিছত মই তো চিত্রমানক জীয়াই রাখিবলৈ নিদিলো। এই হব কথা তোমাৰ আগেই আৰু এতিয়া দাদা কৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম। দুখ নকৰিবা তুমি
চিত্তৰণে মোৰ চৰণত কৰি বাৰে বাৰে প্ৰাণ ভিক্ষা পূজাৰ পিছতো তুমি মোক চিত্তৰণক জীয়াই ৰাখিবলৈ নিদিলা। এই হত কথা মোক এতিয়া বুজাই যেতিয়া কৃষ্ণই হাঁহি হাঁহি বিধানক চাই কৈছিল, অ কৃষ্ণই বোলে শুনা যৌৱনকালত দেহৰ পৰমত্বই প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰিছিল। সেই দোষেই অহাজন্মত গোবৰৰ পোক হৈ জন্ম ধৰি নিশ্চয়। আৰু তেতিয়া
আৰু তেতিয়া সেই ৰজাই মোৰ চৰণত পৰি বাৰে কাকুতি কৰিছিল তাক হেনো পুনৰ এবাৰ মানৱ জীৱন লাগিল আৰু তেতিয়া মই সেই ৰজাক চাই কৈছিলো শীতৰাষ্ট্ৰৰ ভিতৰতে এজন ভৈকামণ্ডহিনী আৰু মনত ৰাখিবি যিদিনাই তই সত্য ধৰ্মৰ কথা হৈ যাবি সেইদিনাই তোৰ মৃত্যু হ'ব নিশ্চয় জানিবি সেইদিনাই তোৰ মৃত্যু হ'ব নিশ্চয় জানিবি এতিয়া বুজিলা নে দাদা চিত্ৰবাৰে তোমাৰ চৰণত পৰি বাৰে প্ৰাণ ভিক্ষা পূজাৰ পিছতো মই তো চিত্ৰবানক জীয়াই ৰাখিবলৈ নিদিলো শুনা দাদা এই পৃথিৱীত যে সত্য ধৰ্মৰ কথা পাহৰি যায় তেওঁলোকৰ অকাল মৃত্যু হয় নিশ্চয় তেওঁলোকৰ অকাল মৃত্যু হয় নিশ্চয় মই তোমাৰ চৰণেই জয় শৰণ